মনৰে কল্পনা যে টুকা হোৱা না মোৰ প্ৰেমৰে থাপনা গুণগুণাই গুণগুণাই একেবাৰে ক'বই পৰা নাই হা একেবাৰে এৰোপ্লেন উৰুৱাই দি উৰুৱাই আহিছে একে গাড়ী হা ঐ অলপ লাহে লাহে যাচোন এই গাত গোটবোৰ অলপ চাবি লাহে লাহে যা তোমাৰ পেকপেকনি ষ্টাৰ্ট কৰি দিলা আৰু ন শান্তি নাই মানে এইবোৰৰ পৰা সেইকাৰণে লগত আহিবলৈ টান পাওঁ মই এনেই কওঁ নেকি মই নাযাওঁ বুলি এনেই নকওঁ নহয় এইবোৰে মানে অশান্তি হে এইটো গাত এইটো আমুক চিঞৰ বাখৰ কৰি অহা কেলে বাৰু শান্তিয়ে বহি আহিব নোৱাৰা নেকি কিনো বেয়া কথাটো ক'লো আৰু তোক মই কিনো বেয়া কথাটো ক'লো হা গাত গোট অলপ মানি চলাবলৈহে কৈছো হা ভাল কথা ক'লে বেয়া পাওঁ তহঁতি ভাল কথা এটা ক'লে কি ডাঙৰে কি কিবা এটা কৈছে যে সেইটো শিকিব লাগে বুলি জ্ঞান নাই সিহঁতৰ হা অকল খালি মুখে মুখে জবাব দিয়া সিহঁতৰ একো মুখে মুখে জবাব দিয়া নাই কথাটোহে কৈছো তুমিতো কেলে চিঞৰি আহা বাৰু ৰাস্তাটোত মনে মনে বহি আহিব নোৱাৰা নেকি সদায় খালি একেকেইটাকে কথাকে কৈ আহিব সিটো গাত সিটো আমুক সিটো তামুক অশান্তি লাগে আৰু বুজিছা তহঁতক কথা কোৱাই ভুল ভাল কথা এটা ক'লে জ্ঞান পাওঁ তহঁতি হে সেইটো গৰু ব্ৰেক মাৰ ইছ ৰাম এইবোৰে মানে সেই গৰু চৰুবোৰ নেদেখে নে কিয়ে নেজানো এই ফুৱাই আহোঁতে একদম গোটেই একদম খুন্দিয়াই নিউ যেন কৰিব গোটেইটো অঁ মই কণা চকুৰে নেদেখোঁ এই মস্ত গৰুটো সেইকাৰণে মই দেখা নাই খুন্দিয়াই দিম মই গৰুটো গাত কি যে কথাবোৰ কোৱা নাই দাদা তুমি মনে মনে বহি আহা দেই কথা ক'বই নোৱাৰি ইহঁতক একেবাৰে মুখে মুখে উত্তৰ আছে এই চবক কথা কৈ কিবা লাভ আছে হে এইটো গাত কাটি দে ৰাম গাড়ীখন দেখিছো না ধাতুককে গাঁতত পেলাই দিছো এই গাটো একদম বেজ বেজাই যায় দেই এনেকে গাতে চাতে গাড়ী পেলাই দিলে ঐ এই নিজৰ পইচা যেতিয়া গাড়ী চলাই কিনিবি নহয় তেতিয়া এনেকে গাতে গোটে পেলাই পিনি গাড়ী ভাঙৰ জিকৰ কৰিবি এতিয়া মোৰ পইচাৰেহে গাড়ী চলাই আছ অলপ ভালকে চলা গাত গোট মানি চলিবি অলপ গম পাইছ নাই এই গাতে গোটে এনেকে ঘাটুং খাটাংকে গাড়ীখন পেলাই নষ্ট নকৰিবি নিজৰ পইচাৰে কিনি পিনি জিকৰ কৰি থাকিবি সদায় খালি একেগিটা ডাইলগে আৰু ন নিজৰ পইচা আমুক তামুক মোৰ পইচা অকল এইবোৰে তোমাৰ সেইকাৰণে নাহো বুলি কওঁ মই আৰু নাহো বুলি ক'লে আকৌ কি চেণ্টি দিব অঁ কেলেই যাবি ঘৰৰ মানুহৰ ঘৰলৈ অঁ কেলে এইবোৰ ৰিলেশ্যন ৰাখিব লাগে এনেকুৱা ডাইলগ দিবা নাহো বুলি ক'লে এতিয়াহ'লে গোটেই ৰাস্তাটো বকি একদম মাথা গৰম কৰি দিবা মনে মনে বহি আহা নহ'লে মই এইখিনিৰ পৰা উভতি গুচি যাম উভতি যায় কিনো মিছা কথাটো কওঁ ঘৰৰ মানুহে ঘৰলৈ সেই লগ ধৰিলে যাব নোৱাৰে ইভাগে হ'লে তাহাঁতৰ সি ৰাম আজি মোৰ আমুকত পাৰ্টি আছে আজি মই তামুকত থাকিম হা আজি ঘৰত ভাত নেখাওঁ তাহাঁতৰ সেইবোৰ হ'লে ঠিকে চলি থাকে কিন্তু ঘৰৰ মানুহে ঘৰলৈ লগ ধৰিলে হ'লে ইছ ৰাম তাহাঁতি একেবাৰে যাবই নোৱাৰে তুমি মনে মনে আহা দেই একদম মানে অশান্তি লাগি গৈছে আৰু দেই মই এনেই নকওঁ নহয় এইবোৰৰ লগত যাব নাপায় বুলি ক'ত মৰম মৰিবি গম পাইছ নাই এতিয়া খালি লাহে ধীৰে গৈ পিনি মোক তাহাঁতখন নমাই দেগি হা তাৰপিছত য'ত মৰম মৰি থাকিবি মোৰ এতিয়াই মৰিবলৈ মন নাই সেইকাৰণে মই সাৱধানে গাড়ী চলাওঁ এই তুমি ছাইডত বহি চিঞৰ বাখৰ কৰি আহিলেহে এক্সিডেণ্ট হৈ মৰিম শুনিছ তাৰ কথা হে মোৰ কথা শুনিহে বোলে এক্সিডেণ্ট হয় তাৰ ভাগৰ অলপ মোক চম্ভালি কথা কবি গম পাইছ নাই এইবোৰ কথা কৈ নাহিবি মোৰ আগত সিহঁতক একদম কথা কোৱাই লাভ নাই কি এইবোৰ জন্ম দিলে নহয় এইচব জন্মতে কেলেনো মৰি নাথাকিলি যে তহঁতি হে এইবোৰ ইনেই ডাঙৰ কৰিলোঁ ইমান পঢ়াই শুনাই এনেই মানুহ কৰিলোঁ সিহঁতক লাভ নাই এইবোৰ হ'লে কি আশা কৰিবি আৰু ভগৱান উঠাই নিয়া মোক ইমান অসহ্য নহয় উঠাই নিয়া